নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু কুশলে আছে। আজি বহুত দিনৰ মূৰত এযোৰ মেখেলা চাদৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। আৰু এই কাপোৰযোৰ বনাইছিলে মোৰ বা ছোৱালী ভাগিনে, যিহেতু তাই ক্লাছ 8ৰ বছৰেকীয়া পৰীক্ষা দি কিছুদিন সময় পাইছিলে, সেয়েহে তাই এই কাপোৰযোৰকে বনাইছিলে। কাপোৰ দুযোৰমান বনাইছিলে, আপোনালোকক দেখাম মই গোটেইকেইযোৰে। এয়া চাওকচোন, তলত এনেকৈ তিনিটা কৰি দিছিলে আৰু মাজত এটা কৰি দিছে। আপোনালোকে কাপোৰযোৰ কেনেকুৱা দেখিছে জনাব। আৰু দহি গাঁঠিবলৈ বাকী আছে বাৰু, তথাপিতো আপোনালোকক দেখাই দিলোঁ। কাপোৰযোৰ বহুত বেছি ভাল লাগিছে, সেয়েহে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে কেনেকুৱা দেখিছে জনাব। এই কাপোৰযোৰ এয়া চাওকচোন, মাজে মাজে এনেকৈ কৰি দিয়া হৈছে। কালাৰটো বহুত বেছি ধুনীয়া। আৰু এইযোৰ হ'ল কাপোৰযোৰৰ মেখেলাখনৰ তলত দুটা কৰি দিছে আৰু মাজতে এয়া তিনিটাকৈ বনাই দিছে। আৰু এইযোৰ কাপোৰযোৰ সম্পূৰ্ণ লুকটো। আৰু ইয়াৰ পিছৰ কাপোৰযোৰ এইযোৰ বগাত কৰিছে, যিহেতু জাপি ডিজাইন কৰিছে, বহুত বেছি দিয়া নাই। এয়া মেখেলাখনত প্ৰথম কোচটোত পৰিব পৰাকৈ দিছে আৰু ছাইডৰ চুককেইটা দিছে, যোনকেইটা ঠাইত ওলাই থাকে সেইকেইটাকে বনাই দিছে। আৰু এয়া নেক্সট কাপোৰযোৰ শেৱালি ফুলৰ কাপোৰ, সম্পূৰ্ণ হোৱা নাই কাপোৰযোৰ। সম্পূৰ্ণ হ'লে আপোনালোকক দেখাম। আৰু আজি কাপোৰকেইযোৰ চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।